বেপাৰ কৰি আছে আপোনালোকে গম পাই নালাগে গম পাওঁকে কৈছে ঢাকাই পোষ্ট জুবিন গাৰ্গৰ আৰু এই পোষ্টতে ফেচবুকৰ এই পোষ্টতে জুবিন গাৰ্গে উল্লেখ কৰিছে হয়তো তেওঁ আৰু কাহিনীৰ গান লগাব বা ছবি নিৰ্মাণ নকৰিব এই দুয়োখন জগতৰ পৰা হয়তো তেওঁ আঁতৰি আহিব পাৰে গতিকে তেনেধৰণে এক গীত বহন কৰিছে জুবিন গাৰ্গৰ ফেচবুক পোষ্টে কিন্তু অৱশ্যে কাৰণ এই মুহূৰ্তলৈ জুবিন গাৰ্গে কিন্তু সেই পোষ্টত লিখা নাই তেওঁ ফেচবুক পেজত লিখি দিয়া নাই কি কাৰণে আচলতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমি সবিশেষ কথা পাতিব বিচাৰিছো আমাৰ সাংবাদিক পল্লৱী বৰা সৈতে পল্লৱী বৰা এটা পোষ্ট আৰু সেই পোষ্ট এতিয়া ৰাজ্যজুৰি কুতূহলৰ সৃষ্টি কৰিছে বিশেষকৈ যিসমূহ জেপিৰ অনুৰাগী তেওঁলোকে জানিবলৈ বিচাৰিছে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গে আপুনি কি আপোনাৰ কিবা তথ্য আছে নেকি সৰ্বমূলীয়া ক'ব লাগিব যে নিশম চাইনাৰ যি যাত্ৰা অব্যাহত আছিল তাৰ মাজতে কালি গধূলি যি জুবিন গাৰ্গে এটা ফেচবুক পোষ্ট দিছে ফেচবুক আপডেটটো দিয়াৰ পাছতে এতিয়া সেই পোষ্টটোক লৈ সম্মিলিত হৈছে জুবিন অনুৰাগী কিয়নো তেওঁলোকে ভাবিব পৰা নাই যে খুব কালি ৰাতিলৈকে আচলতে গধূলিলৈকে জুবিন গাৰ্গে খুব হাঁহি মানে যে ফাৰ্ষ্ট পিছৰ যি গেম চেলিব্ৰেশ্যন যিটো আছিল সেই গেম চেলিব্ৰেশ্যন তেওঁ অংশ লৈছিল আৰু তাৰ পাছতেই গধূলি এনে পোষ্ট দিয়াৰ পাছতেই এতিয়া সকলোকে ভবাই তুলিছে এই পোষ্টে আৰু তেওঁ লিখিছে যে তেওঁ কেতিয়াও চিনেমা নকৰোঁ আৰু কেতিয়াও গান নাগাওঁ প্ৰাগনিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাৰ সৈতে এখন সাক্ষাৎকাৰ তেওঁ মূল প্ৰথমবাৰতো প্ৰাগনিউজে কৈছিল যে তেওঁ গান লগাই ভৱিষ্যতে চিনেমা কৰিব কিন্তু সেই চিনেমা কৰিম বুলি কোৱা কথাৰ পাছতেই কিন্তু হঠাৎ তেওঁ জুবিন গাৰ্গে এনেদৰে চিনেমা নকৰোঁ বুলি কৈছে সেয়া আচলতে ভাবিবলগীয়া কথা কিন্তু জুবিন অনুৰাগীয়ে সকলোৱে বিচাৰিছে যে জুবিন গাৰ্গৰ যি সৃষ্টি যি নতুন নতুন সৃষ্টি ভাণ্ডাৰ বুলি কোৱা হয় জুবিন গাৰ্গক সেই সৃষ্টিখিনি যাতে জুবিন গাৰ্গৰ পৰা হেৰাই নাযাওক তাৰ কাৰণে সকলোৱে আহ্বান জনাইছে জুবিন গাৰ্গৰ এনে সিদ্ধান্ত ল'বলৈ মানা কৰিছে কিন্তু প্ৰতিবাদী এটা কথা ক'ব লাগিব যে জুবিন গাৰ্গ সঁচাকৈ আচলতে ভাগৰি পৰিছে নেকি জুবিন গাৰ্গক অত্যন্ত সমালোচনা কৰা হৈছে কিন্তু সমালোচনা কেতিয়াও পেৰেড নকৰে জুবিন গাৰ্গে তথাপিও জুবিন গাৰ্গক মানসিক অৱসাদৰ প্ৰয়োজন আছে নেকি বা জুবিন গাৰ্গে জানিব বিচাৰিছো যে সমালোচনা অকল এইবাৰে নহয় জুবিন গাৰ্গৰ সমালোচনা চলিয়ে থাকে নতুন কথা নহয় হয়তো জুবিনৰ বাবেও আৰু কেৱল এখন মিছন চেনেল এনেধৰণৰ ভাল বিজনেছ আচলতে মিছন চেনেল জয়যাত্ৰা অব্যাহত আছে তেনে সময়তে জুবিন গাৰ্গে কিয় আচলতে এনেধৰণে পোষ্ট কৰিবলৈ বাধ্য হৈছে কিবা জানিবলৈ আপোনাৰ সম্ভৱ হৈছে নেকি হয় যিহেতু জুবিন গাৰ্গৰ যি ফেন ক্লাব আছে আচলতে জুবিন গাৰ্গৰ ফেন ক্লাবক অতিষ্ঠ হৈ পৰিছে নেকি জুবিন গাৰ্গ কাৰণ দেখা পোৱা গৈছিলে যে বিভিন্ন সময়ত ফেন ক্লাবৰ যি আচলতে অকমনীয় বা ফেন ক্লাবৰ যি অবাঞ্ছিত যি কৰ্মকাণ্ড দেখা পোৱা গৈছিল বিতৰ্কত সাঙুৰ খাই পৰিছিল ফেন ক্লাব সেই বিতৰ্কখিনি সাঙুৰ লৈ পেলাই আচলতে জুবিন অতিষ্ঠ হৈ পৰিছে নেকি সাংবাদিকৰ প্ৰশ্নতো জুবিন গাৰ্গে কৈছিল যে ফেন ক্লাবক মই নিয়ন্ত্ৰণ কৰিম ফেন ক্লাবক নিয়ন্ত্ৰণ কৰাৰ সময় আহি পৰিছে গতিকে অধিক মৰমেও ফেন ক্লাবৰ অধিক মৰমেও জুবিনক অতিষ্ঠ কৰিছে নেকি সেই কথা আমি আচলতে চিন্তা কৰিব লাগিব বা সেই এটা প্ৰশ্নবোধক চিন্তা কৰিছে এই সময়ত আৰু জয়ীমক তেতিয়া তেওঁৰ পত্নীয়ে কৈছে যে জুবিন গাৰ্গক অলপ শান্তিৰ প্ৰয়োজন সকলো সময় ঠিক হৈ যাব তেওঁ ইতিমধ্যে কৈছে যে অলপ শান্তিৰ প্ৰয়োজন দাদাক অলপ সময় দিয়া দাদাক অলপ শান্তি দিয়া সময়ত সকলো ঠিক হৈ যাব বুলি কৈছে তেওঁ